নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই চেনেললৈ। তো বন্ধুসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই এটা ভাল চাকৰি খবৰৰ সৈতে। তো বন্ধুসকল, ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব। কাৰণ বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চায় তেতিয়াহ'লে হয়তো আপোনালোকে ভালদৰে ভিডিঅ'টো বুজি নাপাব। আৰু বন্ধুসকল, লগতে মই ইয়াতে এটা কথা উল্লেখ কৰিব খুজিছোঁ। চাওক বন্ধুসকল, মই আপোনালোকৰ বাবে সদায় এটা নহয় এটা চাকৰি খবৰ লৈ আহিছোঁ। গতিকে বন্ধুসকল, মই আপোনালোকৰ পৰা বেছি একো নিবিচাৰোঁ, খালি ভিডিঅ'টোত এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিয়াটো বিচাৰোঁ। বন্ধুসকল, আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে কোনোবা এজনক উঠাবও পাৰিব আৰু নমাবও পাৰিব। গতিকে বন্ধুসকল, আপুনি মোক উঠাই নুমাই সেইটো সম্পূৰ্ণ আপোনাৰ হাতত। তো আশা ৰাখিছোঁ আপুনি নিশ্চয় মোক ছাপোৰ্ট কৰিব, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। এইখিনি মই আপোনালোকৰ পৰা আশা কৰিলোঁ। তো বলক, আজি আমাৰ যিটো গুৰুত্বপূৰ্ণ চাকৰি খবৰ সেইটো লৈ আমি আগবাঢ়োঁ। তো বন্ধুসকল, আমাৰ আজি চাকৰি খবৰটো আহিছে PNRDৰ ফালৰ পৰা। ইয়াতে বন্ধুসকল প্ৰথমটো পোষ্ট হৈছে ব্লক কৰ্ডিনেটৰৰ। পোষ্টৰ সংখ্যা আছে 219টা। ইয়াতে আপোনালোকে মান্থলি চেলাৰী 22,000 টকা দিয়া হ'ব। যদি আপোনাৰ বয়স 40 বছৰৰ ভিতৰত হয় তেতিয়াহ'লে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। এতিয়া আমি আহিছোঁ PNRDৰ ফালৰ পৰা অহা ছেকেণ্ডটো পোষ্টলৈ। 2 নম্বৰ পোষ্টটো ব্লক MIS এছিষ্টেণ্ট কাম একাউণ্টেণ্ট। পোষ্টৰ সংখ্যা আছে 219টা। আপোনালোকে ইয়াতে মান্থলি চেলাৰী 18,000 টকা পাব। এজ লিমিটৰ কথা ক'ব গ'লে আপোনালোকে যদি ইয়াতে 40 বছৰ বয়সৰ ভিতৰত হয় তেতিয়াহ'লে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। বন্ধুসকল, এই দুয়োটা পোষ্টত আবেদন কৰিবলৈ হ'লে প্ৰথমটো পোষ্টত আপুনি বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আৰু দ্বিতীয়টো পোষ্টত আবেদন কৰিবলৈ হ'লে আপুনি বেচেলৰ ডিগ্ৰী পাছ কৰাৰ লগতে মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে যদিহে আপুনি একাউণ্টেণ্ট কিপিং আৰু ফিল্ড অফ IT MISত 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। গতিকে বন্ধুসকল, যথেষ্ট এটা ভাল জব হয়। যদি আপুনি ইয়াতে আবেদন কৰিব সক্ষম হয় তেন্তে নিশ্চয় আবেদন কৰক। আবেদন কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, যদি আপোনালোকক ইয়াতে এপ্লাই কৰা ফুল ভিডিঅ' প্ৰয়োজন হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় আপোনালোকৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি এই পোষ্টসমূহত তাৰ এটা ডেডিকেটেড ভিডিঅ' বনাব চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে। আশা কৰিছোঁ নিশ্চয় ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি থওক, যাতে এনেকুৱা ধৰণৰ চাকৰি খবৰ আপুনি সোনকালে পাই থাকে। গতিকে আগলৈ নতুন এটা ভিডিঅ' নতুন এটা টপিকৰ সৈতে, তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ।